প্লাষ্টিক ইউজ যেটো আছে সেইটো সেক্ৰেটাৰিয়েটত প্ৰথমতে সিঙ্গল ইউজ প্লাষ্টিকটো আমি বন্ধ কৰা হ'ব। ইয়াত কোনো সিঙ্গল ইউজ প্লাষ্টিক এটো পানীৰ বটলে হওক বা বেলেগ প্লাষ্টিকৰ যি ফৰ্মেটে নহওক কিয় এটো ইউজ কৰা নহ'ব। এক সপ্তাহৰ ভিতৰত সম্পূৰ্ণভাৱে এটো বন্ধ কৰাৰ কাৰণে টাৰ্গেট লোৱা হৈছে। গ্ৰীণ মিছন যোৱা বছৰ আমি ডিক্লেয়াৰ কৰিছিলোঁ আৰু এই বছৰ আজি আমাৰ আৰম্ভ কৰিলোঁ। আমি যেটো আছে আমাৰ 5 জুনটো টাৰ্গেট কৰিছিলোঁ, কিন্তু 5 জুনত যেহেতু বিভিন্ন ঠাইত প্লেন্টেশন প্ৰগ্ৰামবিলাক লোৱা হ'ল, এই কাৰণে আমি সেইটো আজিৰ তাৰিখত এটো লোৱা হৈছে। গ্ৰীণ মিছন যোৱা বছৰ আমি ডিক্লেয়াৰ কৰিছিলোঁ আৰু এই বছৰ আজি আমাৰ আৰম্ভ কৰিলোঁ। আমি যেটো আছে আমাৰ 5 জুনটো টাৰ্গেট কৰিছিলোঁ, কিন্তু 5 জুনত যেহেতু বিভিন্ন ঠাইত প্লেন্টেশন প্ৰগ্ৰামবিলাক লোৱা হ'ল, এই কাৰণে আমি সেইটো আজিৰ তাৰিখত এটো লোৱা হৈছে। আৰু আজিৰ পৰা বিশেষভাৱে আমি কিছুমান সিদ্ধান্ত লোৱা হৈছে যে আজিৰ পিছত আমাৰ প্লাষ্টিক ইউজ যেটো আছে সেইটো সেক্ৰেটাৰিয়েটত প্ৰথমতে সিঙ্গল ইউজ প্লাষ্টিকটো আমি বন্ধ কৰা হ'ব। ইয়াত কোনো সিঙ্গল ইউজ প্লাষ্টিক এটো পানীৰ বটলে হওক বা বেলেগ প্লাষ্টিকৰ যি ফৰ্মেটে নহওক কিয় এটো ইউজ কৰা নহ'ব। এক সপ্তাহৰ ভিতৰত সম্পূৰ্ণভাৱে এটো বন্ধ কৰাৰ কাৰণে টাৰ্গেট লোৱা হৈছে। আৰু সেই কাৰণে আজি বডোলেণ্ড গ্ৰীণ মিছনৰ পৰা ষ্টেইনলেছ ষ্টিল বেম্বো এটা ফ্লাক্স সবকো দিয়া হৈছে, যাতে সবে পানী লৈ আহা হয়। ইয়াৰ লগতে প্লেন্টেশনো আমি আৰম্ভ কৰিছোঁ। বডোলেণ্ড গ্ৰীণ মিছনৰ মোটামোটা 3টা অবজেক্টিভ আছে। এটা হ'ল বডোলেণ্ড অঞ্চলত যেটো 34% ফৰেষ্ট আছিলে, ইয়াৰে 14% ফৰেষ্টটো ধ্বংস কৰা হৈছে যোৱা দশকৰ পৰা দশক ধৰি, আৰু সেইটো ৰিজেনেৰেট কৰিব লাগে। সেইকাৰণে মেছিভ প্লেন্টেশন হ'ব। আমি ইতিমধ্যে 440 স্কয়াৰ কিলোমিটাৰ ৰায়মানা নেশ্যনেল পাৰ্ক ঘোষণা হোৱাৰ পিছত আৰু 100 স্কয়াৰ কিলোমিটাৰৰ এটা আৰু নতুনকৈ ফৰেষ্ট ডিক্লেয়াৰ কৰিবলৈ গৈ আছোঁ। আৰু যিখিনি এফৰেষ্টেশ্যন হ'ল তাত ডিফৰেষ্টেশ্যন কৰাৰ কাৰণে মেছিভ প্ৰগ্ৰাম লোৱা হৈছে, যাৰ কাৰণে আমি 9খন ডাঙৰ নাৰ্চাৰী কৰা হৈছে, য'ত প্ৰায় 5 লাখ কৰি প্লেণ্ট ইতিমধ্যে চিপলিংছ তাতে আছে। এইখিনি আমাৰ এটা ডাঙৰ এচিভমেণ্ট। লগে লগে সিঙ্গল ইউজ প্লাষ্টিক বন্ধ কৰা 3 বছৰ আমি টাৰ্গেট লৈছোঁ। 3 বছৰত বিটিআৰ অঞ্চলত সিঙ্গল ইউজ প্লাষ্টিকটো যাতে আমি শেষ কৰিব পাৰোঁ, ইয়াৰ কাৰণে এৱাৰনেছ হ'ব। আৰু ইয়াৰ লগতে আমাৰ তৃতীয় যেটো এজেণ্ডা আছে, এইটো গ্ৰাউণ্ড ৱাটাৰ যেটো ইউজ কৰা সেইটো লাহে লাহেকৈ কমাব লাগে আৰু 10 বছৰলৈকে এইটো সম্পূৰ্ণভাৱে বন্ধ কৰাৰ কাৰণে আমি টাৰ্গেট লৈছোঁ। কাৰণ আমাৰ চ'ৰ্চত পানী আছে, বহুত নদী আছে, বহুতখিনি আমাৰ ব্যৱস্থা আছে। কিন্তু ইয়াৰ কাৰণে আমি এতিয়া IITৰ প্ৰফেচাৰসকলক লৈ পেলাই কিছুমান ৰিচাৰ্চ ষ্টাডি আমাৰ আৰম্ভ হৈছে। ইয়াত মানে কি হৈছে যে এই বছৰ আমি দেখিবলৈ হঠাৎ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, চিৰাং ডিষ্ট্ৰিক্ট, বাক্সা ডিষ্ট্ৰিক্টত কিছুমান গাঁওবিলাকত পানী শুকাই গৈছে আৰু 100 ফিট তলত পানীটো গুচি গৈছে। গতিকে সেইটো আজিৰ নহয়, যোৱা 30, 40, 50, 100 বছৰত আমি কৰি অহা ফুলৰ কাৰণে আজি সেই পৰিণামটো পাইছে। গতিকে আমি খন্তেক সময়ৰ কাৰণে কৰবাৰ পৰা পানী খোৱা বা পানীৰ ব্যৱস্থা কৰা এইবিলাক আমি কৰি আছোঁ, কিন্তু পাৰ্মানেণ্ট সলিউশ্যনটো কি হ'ব? এই কাৰণে আমি এটা টাৰ্গেট লৈছোঁ যে যেটো গ্ৰাউণ্ড ৱাটাৰ ইউজ কৰা এইটো যিমান সোনকালে পাৰে সেইটো কমাই যাব লাগে। এইটো এগ্ৰিকালচাৰ পাৰ্পছতে হওক, ড্ৰিংকিং ৱাটাৰ পাৰ্পছতে হওক, আদাৰ ইউজৰ কাৰণে হওক, আমি যিমান পাৰোঁ সোনকালে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, বাকী চ'ৰ্চৰ পৰা পানী ইউজ কৰা, এই টাৰ্গেটবিলাক লৈ পেলাই আমি কাম কৰি আছোঁ।